ৰ'দ পৰিছেও। Hello guys, welcome back to my YouTube channel. লাগিলে আৰু পোকা। So guys, মই মা গৈছে লগতে মা গৈ আছো এতিয়া প্ৰচেছনলৈ। আজি শংকৰ জয়ন্তী যেহেতু পাতিছে। So guys, আমি বৰগুলা নামঘৰ ফালৰ পৰা গৈছো মাৰ্ঘেৰিটা নিউ কলনী নামঘৰলৈ। আৰু দেখিছেনে ইমান চোকা ৰ'দ, তাৰ ওপৰতে ছাতিও নানিলোঁ। এতিয়া ৰ'দে ৰ'দে গৈ গৈ একদম অৱস্থা বেয়া হৈ গৈছেগৈ। পিছে বেছি দূৰ নাই, ওচৰতে আছে। আৰু এইটো হৈছে আমাৰ আহোমৰ যিটো মেডাম মেফি পাতে, ইয়াতে পাতে আমাৰ মাৰ্ঘেৰিটাত। আৰু অলপ আগত সেই ইয়াতে আছে গেটখন দেখিছোঁ। এইখন গেটখন দেখিছোঁ। ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ দেই। আৰু গাইজ মোক দেখিব কেনেকুৱা লাগিছে অকণমান জনাবচোন, কমেণ্টত দিব। আৰু এইখন আমাৰ নদী, ইয়াত আমাৰ বৰগুলাই য'ত য'ত পূজা হয়, পূজাৰ মূৰ্তি ইয়াতে উটুৱাই। আৰু এইখনৰ চপালে পিছে এইফালে মানুহ ৰৈ আছে। আৰু সেইটো নামঘৰটো এডোখৰ পৰা দেখা নাই বাৰু। এইটো হৈছে আমাৰ মানে সৰু নামঘৰ, কিন্তু বৰ নামঘৰৰ পৰা পাতিছে এবাৰ ডাঙৰকৈ। এইটো নামঘৰত সোমাই আগৰ নামঘৰ আছে, তাত যাব লাগিব। প্ৰচেছনৰ কাৰণে মানুহ আহি আছে। এই আগত আছে নামঘৰটো। ৰাস্তাটো বহুত বেছি বোকা। कोई नहीं, चल जाएगा भगवान के नाम पे। কেনেকুৱা লাগিছে গৰমটো? এতিয়া মই নামঘৰত ধূপ চাকি দি আছোঁ। আৰু সেইটো সময়তে ভাগৱত ভ্ৰমণৰ কাৰণে ভাগৱত উলিয়াই আনিছে। আৰু এয়া আপোনালোকে দেখিছেনে? নামঘৰ লগ পালো লুলি বাইদেউ আৰু আমাৰ বা জনী। নামঘৰলৈ আহিলো, তোমাৰ কাৰণে ভিডিঅ' বনাইছো। আমাৰ ইয়াৰ ভিন্ন দেই। হাই বাইদেউ। আমাৰ মাৰ্ঘেৰিটা অঞ্চলৰ বিধায়ক মাননীয় ভাস্কৰ শৰ্মা দেউ, তেখেতো আহিছে ভাগৱত ভ্ৰমণৰ কাৰণে। সেইজন তেখেতক দেখিছে চাগে, এইজন আমাৰ বিধায়কজন। ভাগৱত ভ্ৰমণৰ কাৰণে এখন এখনকৈ লাইন পাতি শাৰী মেলি ওলাইছে আৰু গাড়ী। আৰু দেখিছেনে বহুত দূৰৰ দূৰৰ পৰা আহিছে, আৰু বহুত গাড়ী আহিছে। আৰু গৰম যিহেতু কি ক'ব, আৰু ফাটি গৈছে। আৰু মজা লাগিছে কিন্তু দেই। এতিয়া আমাৰ বৰগুলাই দিম, বৰগুলাই ফালৰ পৰা আহিছিলে। আৰু আধা দি গ'ল, আধা দিয়াত ৰৈ আছে। মই ভাগৱত ভ্ৰমণ কৰিবৰ কাৰণে নগ'লোঁ, কাৰণ ইমান গাড়ী, তাৰপিছত মানুহ বহিবলৈও জেগাও নাছিলে, সেইকাৰণে নগ'লোঁ ইমান ঠেলা হেঁচাকৈ। আৰু গৰমত খোজকাঢ়ি মেলি যাবলৈও দিগদাৰ, আৰু চবেই গাড়ী লৈ আহিছে।
আৰু সেইটো কাৰণে মই কি কৰিলোঁ, চাহ খাবৰ কাৰণে আহিলোঁ মাহঁতৰ লগত। আৰু এয়া চাহ দি আছে। কি দিছে? খাইছেনে? একদম ধুনীয়াকৈ নেমু চেপা মাৰ। আইঅ, আপুনি কিবা এটা কৰি থাকক। লোকে খোৱাত ইমানে বিজি, একো মুখৰ মাতে নোলাইছে। গাইজ, ময়ো অলপ চাহ খোৱাৰ অলপ দেৰি পাছতে খাই দিলোঁ আৰু ভাতটো, কাৰণ মাতি আছিলে যিহেতু একদম দি দিছোঁ আৰু চাহ। এইফালে আকৌ এতিয়ালৈকে আহিয়ে পোৱাহি নাই প্ৰচেছনৰ পৰা, আৰু মই ভাত খাই ৰেডি আৰু অলপ নাম শুনিবৰ কাৰণে বহিলোঁ আৰু বাহিৰত। গাইজ, ভাগৱত ভ্ৰমণৰ পৰা সকলো ঘূৰি আহিছে। দেখিছেনে? প্ৰসাদ বিতৰণ আহাৰ গ্ৰহণ। আপোনাৰ কেনেকুৱা লাগিলে? কি এনেকে ৰৈ আছে আকৌ? ফটো নাই, মই ভিডিঅ' কৰিছো। সেইখিনিও উঠিছে। ভাল লাগিলে নিশ্চয়। ইয়ালৈকে আমি যথেষ্ট সুখী, ভগৱানৰ চৰণত সেৱা অৰ্পণ কৰিলোঁ। গাইজ, নাম গা শেষ হ'ল। শেষ হোৱাৰ পাছত এতিয়া প্ৰসাদ বিতৰণ হৈছে। তো আপোনালোকে আহি যাওক প্ৰসাদ খাবলৈ। গাইজ, এতিয়া প্ৰসাদ খোৱাৰ পাছত এতিয়া যাব লৈছোঁ ঘৰলৈ। কিন্তু আমাৰ মা ক'ত আছেনো বিচাৰি পোৱা নাই, হেৰালে নে কি এনে। কোনোবাই যদি দেখে তেতিয়াহ'লে প্লিজ মোক কমেণ্টত কৰি দিবচোন, তেতিয়া মই বিচাৰি যাম সেই জেগাডোখৰ ওচৰলৈ। ধৰাই ধৰিবা কি আছে দাদা 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 নকয় তাই। অংশগ্ৰহণ কৰিব। হেল্ল', হাই। বটদোৱা এইজনী ক'ত যাব? এইজনী মা নামঘৰ। গাইজ, মই আজি হেৰাই গৈছিলোঁ জানেনে? ভাগ্য ভাল যে মাক বিচাৰি পালোঁ আৰু। পিছে এতিয়া আমি ঘৰ গৈ আছোঁ। কি মজা লাগিছে ন ডাৱৰখিনি।
তই অকলে উঠিবি নি অঁ গোটেইকেইজনী নো গাইজ মই লগৰজনী পাপাৰ লগত গুচি আহিলোঁ আৰু মাহঁতি খোজকাঢ়ি আহি আছে আৰু আজি ভিডিঅ'টি ইমানটিতে আশা কৰোঁ আপোনালোকে চাই সকলোৱে ভাল পালে আৰু প্লিজ মোক লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু প্লিজ বাই বাই